পৃথিৱীৰ বহু সুন্দৰ ঠাইসমূহৰ ভিতৰত এখন হ'ল জিঅ'জাইগো ভেলী। জিঅ'জাইগো ভেলী প্ৰাকৃতিকভাৱে ইমান সুন্দৰ যে ইয়াক ভূস্বৰ্গ বুলি কোৱা হয়। জিঅ'জাইগো ভেলী চীন দেশত অৱস্থিত। হিমালয়ৰ কাষত থকা ঐশ্বৰ্য সুন্দৰ ঠাইখন চীনাসকলে ভূস্বৰ্গ বুলি কয়। জিঅ'জাইগো ভেলীৰ 50 কিলোমিটাৰ ভিতৰত আছে 17টা জলপ্ৰপাত, 114টা বিস্ময়কৰ চাফা পানীৰ হ্ৰদ আৰু বৰ্ণিল সুন্দৰ বনাঞ্চল। আজি আমি জানো আহক ভূস্বৰ্গ জিঅ'জাইগো ভেলীৰ বিষয়ে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। জিঅ'জাইগো ভেলী পৃথিৱীৰ আটাইতকৈ ওখ মালভূমিত থকা এক পানীৰ ৰাজ্য। চীনাসকলৰ মাজত এটা কথা প্ৰচলিত আছে, যদি পৃথিৱীত কোনো স্বৰ্গ আছে তেনেহ'লে এই জিঅ'জাইগো ভেলীয়ে। জিঅ'জাইগো ভেলীৰ নয়ন ভুলোৱা হ্ৰদবোৰ চীনৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ পৰ্যটন ঠাই হিচাপে পৰিগণিত হৈছে। এই হ্ৰদবোৰৰ লগতে জিঅ'জাইগোত নেশ্যনেল পাৰ্কো আছে। এই নেশ্যনেল পাৰ্কৰ আয়তন হৈছে 120 বৰ্গ কিলোমিটাৰ। ইয়াৰ হ্ৰদসমূহ সমুদ্ৰ পৃষ্ঠৰ পৰা 10,000 ফুট ওপৰত অৱস্থিত। জিঅ'জাইগো ভেলী অতি দুৰ্গম। বৰ্তমান সময়তো জিঅ'জাইগো ভেলীৰ ওচৰৰ চহৰৰ পৰা এই ভেলীলৈ যাবলৈ বাছেৰে 10 ঘণ্টা সময় লাগে। অতীতত এই ভেলীলৈ যাবলৈ ঘোঁৰাত যাব লগা হৈছিল, কিন্তু আজিকালি বাছ যাবলৈ ৰাস্তা নিৰ্মাণ কৰিলে। 1975 চনত চীনৰ কৃষি আৰু বন মন্ত্ৰালয়ে জৰীপ কৰিবলৈ লোক পঠিয়ায়, আৰু যিসকলে জৰীপ কৰিবলৈ গৈছিল তেওঁলোকে ইমান সুন্দৰ বনাঞ্চল দেখি মুগ্ধ হৈ যায়। আৰু তেতিয়া তেওঁলোকে গম পালে যে এইখন সুন্দৰ ঠায়েই নহয়, বন্যপ্ৰাণী ভৰপূৰ এখন বনাঞ্চল। এই ঠাইখনত আছে 120 প্ৰজাতিৰ পক্ষী আৰু বহু মূল্যৱান গছ-গছনি আৰু জীৱ-জন্তু। 1992 চনত চীনা চৰকাৰে এই জিঅ'জাইগো ভেলীক জাতীয় উদ্যান হিচাপে ঘোষণা কৰে। চীনা ভাষাত জিঅ'জাইগো নামটোৰ অৰ্থ হৈছে নৱগ্ৰাম উপত্যকা। বৰ্তমান সময়ত 7টা গ্ৰাম অক্ষত ৰূপত আছে। এই গ্ৰামসমূহত মাত্ৰ 110টা পৰিয়াল বসবাস কৰে। এই বাসিন্দাসকল ইমান বিচ্ছিন্ন যে তেওঁলোকে নিজৰ মতে বৌদ্ধ ধৰ্ম চৰ্চা কৰে আৰু কথাও কয় নিজৰ ভাষাৰে। 1994 চনত এই ঠাইখন উন্মুক্ত কৰি দিয়াৰ পৰা বহু পৰ্যটক এই ঠাইলৈ চাবলৈ আহে। প্ৰতিদিনে 5,000 লোক এই ঠাই ঘূৰিবলৈ অনুমতি দিয়ে। অতীতৰ এই দুৰ্গম ঠাই আজি জনপ্ৰিয় পৰ্যটনথলীলৈ পৰিণত হৈছে। প্ৰায় 5 লাখ বছৰৰ আগতে ভূমিকম্পত পাহাৰ খহি জিঅ'জাইগো ভেলীৰ মুখ বন্ধ হৈ যায়। তাত পানী জমা হৈ সৃষ্টি হয় ডাঙৰ হ্ৰদ। হ্ৰদটোৰ দীঘল 7 কিলোমিটাৰ, প্ৰস্থ হৈছে 500 গজ। স্থানীয় লোকসকলে এই হ্ৰদক দীঘল সাগৰ নামেৰে অভিহিত কৰে, কাৰণ এই লোকসকল সাগৰৰ পৰা 1,500 কিলোমিটাৰ দূৰত বসবাস কৰে। তেওঁলোকে কেতিয়াও সাগৰ দেখা নাই, সেয়েহে তেওঁলোকে এই বিশাল জলৰাশিকে দীঘল সাগৰ বুলি কয়। এই ভেলীৰ হ্ৰদবোৰ ভূমিকম্পত পাহাৰ খহি সৃষ্টি হোৱা। এই হ্ৰদবোৰ কিছুমান অগভীৰ ঘাঁহ আৰু জলজ উদ্ভিদে পৰিপূৰ্ণ। আকৌ কিছুমান হ্ৰদ অভূত ৰং পানীৰে সুসজ্জিত। পানীৰ তলত বালি তথা উদ্ভিদৰ কাৰণে পানীবোৰৰ বাৰৰঙীন হয়। ভূস্বৰ্গ জিঅ'জাইগো ভেলীৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।